So hi guys, মই প্ৰিয়ম আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। তো গাইজ আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ধুনীয়া এপ আনিছো যিটোৰ সহায়ত আপোনালোকে মানে ঘৰত বহি বহি ধুনীয়াকৈ টকা উপাৰ্জন কৰিব পাৰিব। ইনকাম কৰিব পাৰিব হা। তো গাইজ এই এপটোত আপোনালোকৰ মাথাত ঢেৰ কুৱেশ্যন আহিছে এতিয়া যে এই এপটোত আমি কি কাম কৰিম, আমাক কোনে পইচা দিব। চবখিনি কথা মই আপোনালোকক ধুনীয়াকৈ ক'ম বাৰু। তো তাৰ আগতে মই আপোনালোকক কৈ লওঁ যে এই এপটোত আপোনালোকে বাকী এপৰ নিচিনা নহয়। মানে আপোনালোকে প্লে ষ্টৰত ঢেৰ এপ পাব যিবিলাকত মানে আপোনালোকে অনলাইন পইচা মানে ইনকাম কৰিব পাৰি, কিন্তু এইটো এপত যিমান বেনিফিট আপোনালোকে পাব ন, বাকীবিলাক এপত কেতিয়াও নাথাকে। সেইকাৰণে মই ভালকৈ বিচাৰি আনিছোঁ আপোনালোকৰ কাৰণে। এই এপটোৰ মানে যিমানখিনি অনলাইন শ্বপিং কোম্পানী আছে চবৰে লগত মানে পাৰ্টনাৰশ্বিপ আছে। কালি মই এটা চাইছোঁ 1700 টকা মানে এটা বস্তুৰ দাম, য'ত মোক বেনিফিট দিছে 340 টকা। তো ভাবক এটা প্ৰডাক্টত 340 টকা দিছে, যিটো 1700 টকীয়া বস্তুটো। তো বেলেগ একো এপ নাই যিয়ে নেকি ইমান আপোনালোকক বেনিফিট দিব। আৰু এইটো এপত কাম কৰিবলৈ একেবাৰে ইজি, বহুত ইজি, কৰিব পাৰিব ধুনীয়াকৈ। তো গাইজ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাম, এটা চেলেঞ্জ দিম। যদি আপোনালোকে কৰিব পাৰে প্লিজ মোক কমেণ্টত ক'ব। তো গাইজ চেলেঞ্জটো হৈছে এইটো, এনেকৈ জাষ্ট আঙুলিটো টাচ কৰিব লাগে বাছ। ৱৰ্ল্ডৰ 10% মানুহে পাৰে। তো আপুনি সেই 10% মানুহৰ ভিতৰত পৰে নে নপৰে আপুনি নিজে চাই ল'ব। আৰু যদি পাৰে এইটো কৰিবলৈ প্লিজ কমেণ্টত মোক ক'ব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। So guys, এপটোৰ নাম হৈছে আৰ্নকাৰো আৰু ইয়াত আপোনালোকে ডেইলি 1000 পৰা 2000 টকালৈকে আপোনালোকে ইনকাম কৰিব পাৰে। কেনেকৈ ইনকাম কৰিব পাৰে মই আপোনালোকক ক'ম, বাট ইয়াৰ আগতে মই কৈ দিওঁ এই এপটোত কোনে পইচা দিয়ে। এই এপটোত আপোনালোকক পইচা দিব ধৰক ফ্লিপকাৰ্ট, এমেজন, এইবিলাক কোম্পানীবিলাক, যিবিলাক কোম্পানী মানে অনলাইন শ্বপিং কোম্পানীবিলাক, সেইবিলাকে আপোনালোকক পইচা দিব। কেনেকৈ দিব, আপোনালোকে ধৰক এপটো ইনষ্টল কৰিলে, তাৰপিছত ধৰক এমেজনৰ এটা প্ৰডাক্ট কিবা এটা প্ৰডাক্ট আপোনালোকৰ মানে ভাল লাগিছে, সেই প্ৰডাক্টটোৰ লিংকটো আপুনি এই এপৰ জৰিয়তে হোৱাটছআপ বা ফেচবুক বা য'তে নেকি যিকোনো ছ'চিয়েল মিডিয়াত আপোনালোকৰ ফ্ৰেণ্ডসকলক মানে শ্বেয়াৰ কৰিলে তাত আপোনালোকে যিটো লিংক আপোনালোকে শ্বেয়াৰ কৰিছে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত, সেই লিংকৰ পৰা যেতিয়া সেই ফ্ৰেণ্ডজনে আপোনাৰ বস্তুটো অৰ্ডাৰ দিব, তেতিয়া ইয়াৰ বেনিফিটটো আপোনাৰ একাউণ্টত সোমাই যাব। তো এনেকৈ আপোনালোকে, আৰু ইয়াত বেনিফিট মানে বেলেগ এপৰ নিচিনা নহয় কম বেনিফিট দিয়া, ইয়াত আপোনালোকৰ বহুত ধুনীয়াকৈ বেনিফিট দিয়ে। আৰু আপুনি এই বেনিফিট কিমান দিব সেইটো আপুনি সেই এপটোত চাইও ল'ব পাৰে, মানে শ্বেয়াৰ কৰাৰ আগতে। যদি আপোনাৰ পচন্দ হয় কৰিব, পচন্দ নহ'লে নাই বাৰু। এতিয়া আপোনালোকে নিজে কেতিয়াবা মানে নিজে অনলাইন শ্বপিং কৰে। শ্বপিং কৰিলে এতিয়া কি কৰিব, আপোনালোকে সেই শ্বপিং কৰা লিংকটো, যিটো বস্তু ভাল লাগে আপুনি শ্বপিং কৰিব অনলাইন, সেই লিংকটো আপুনি এই হোৱাটছআপত প্ৰথমতে শ্বেয়াৰ কৰি ল'ব। শ্বেয়াৰ কৰাৰ পাছত আপোনালোকে তাৰ পৰা কি কৰিব, আপোনালোকে বস্তুটো অৰ্ডাৰ দিব। বস্তুটো অৰ্ডাৰ দিয়াৰ লগে লগে যিটো বেনিফিট আপোনালোকৰ তাত সোমাই গ'ল, মানে মিনিমাম 30% আপোনাৰ বেনিফিট দিয়ে এই এপটোৱে। বেলেগ কোনো ৱেবছাইটে নিদিয়ে, কোনো এপে নিদিয়ে। মই সেইকাৰণে আপোনালোকক এই এপটো মানে দেখাবলৈ বিচাৰিছোঁ। তো বলক কেনেকৈ কি কৰিব লাগে, কেনেকৈ লগ ইন কৰে, কেনেকৈ ইয়াক ইনষ্টল কৰাৰ পাছত ছেটিং মিলাব লাগে, চবখিনি মই এতিয়া আপোনালোকক দেখাম। বলক চাওঁ। চ' গাইজ এইটো হৈছে আপোনালোকৰ এপটো। এই এপটোক আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি থৈ দিয়া আছে, তো মই ইয়াক অ'পেন কৰোঁ। গাইজ আপোনালোকে ইয়াক অ'পেন কৰিবলৈ হ'লে আপুনি ইয়াত চাইন ইন কৰিব, নহ'লে চাইন আপো কৰিব পাৰে। যদি আপোনালোকৰ একাউণ্ট ক্ৰিয়েট কৰা আছে তেতিয়াহ'লে চাইন ইন কৰিব, আৰু যদি আপোনালোকৰ মানে একাউণ্ট ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত চাইন আপ কৰিব। তো চাইন আপ কৰি কিনে ইয়াত আপোনালোকে ফেচবুকৰ জৰিয়তেও চাইন আপ কৰিব পাৰে, নহ'লে আপোনাৰ ফুল নেম, ইমেইল এড্ৰেছ, পাছৱৰ্ড আৰু মোবাইল নাম্বাৰ দিও আপোনালোকে চাইন আপ কৰিব পাৰে।
সো গাইস এয়া হৈছে এপটো। এয়া আপুনি দেখিছে ইয়াত 185ত আপোনালোকে 37 চেল প্ৰফিট পাব। চক আপোনালোকে কেনেকৈ ইয়াক শ্বেয়াৰ কৰিব, এইটো শ্বেয়াৰ অপশ্যনত যাব। শ্বেয়াৰ অপশ্যনত গৈ আপুনি লিংকটো য'ত শ্বেয়াৰ কৰিব বিচাৰে আপুনি শ্বেয়াৰ কৰিব পাৰিব, নাইবা ডাইৰেক্ট হোৱাটছএপতো এনেকৈ শ্বেয়াৰ কৰিব পাৰে আপোনালোকে। তো এইটো আপোনালোকৰ ডাইৰেক্ট হোৱাটছএপতো শ্বেয়াৰ কৰিব পাৰে। তো এইবিলাক আপোনালোকে প্ৰফিটটো কিমান পাব, ইয়ৰ প্ৰফিট, এইটো ইয়ৰ প্ৰফিটত আপুনি গম পাব কোনটো বস্তু চেল কৰিলে কিমান প্ৰফিট থাকিব। তো ঘৰত বহিয়ে আপোনালোকে ধুনীয়াকৈ চেল কৰি পইচা ইনকাম কৰি থাকক। ধুনীয়াকৈ আপোনালোকে পইচা ইনকাম কৰিব পাৰে। তো গাইজ ইয়াক ইউজ কৰিব। আৰু এটা মই দেখাই দিছোঁ, আপোনালোকে এমেজনত কিবা এটা বস্তু ভাল লাগিছে, সেইটো বস্তু কেনেকৈ শ্বেয়াৰ কৰি আপোনালোকে প্ৰফিটটো কেনেকৈ ল'ব সেইটো মই দেখাইছোঁ বাৰু আপোনাক। চ' গাইজ এয়া হৈছে এমেজন। এয়া এমেজনৰ বস্তুটো আপোনালোকে কেনেকৈ শ্বেয়াৰ কৰিব মই আপোনাক দেখাই দিছোঁ। তো গাইজ এইটো বস্তু ধৰক আপোনালোকৰ ভাল লাগিলে, তো এইটো বস্তু কেনেকৈ আপুনি সেই এপটোৰ জৰিয়তে প্ৰফিট পাব পাৰে, কেনেকৈ পাব পাৰে মই সেইটো দেখাম এতিয়া আপোনালোকক। এতিয়া চাব, এইটো শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি আপুনি ধৰক হোৱাটছএপতে শ্বেয়াৰ কৰিলে, চ' গাইজ এনেকৈ শ্বেয়াৰ কৰিলে, শ্বেয়াৰ কৰি কিনে আপোনালোকে এইটো কপি কৰি ল'ব। তো গাইজ লিংকটো কপি কৰি কিনে তাৰপিছত আপুনি সেই ইৰানকাৰো এপটোত যাব, তাত গৈ কিনে আপোনালোকে ইয়াত মেক লিংকছত আপুনি ইয়াত পেষ্ট কৰি দিব, মেক প্ৰফিট লিংক ইয়াত ক্লিক কৰিব। ক্লিক কৰি কিনে আপোনালোকে ইয়াত য'ত শ্বেয়াৰ কৰিব বিচাৰে আপুনি সেই লিংকটো আপোনাৰ ক্ৰিয়েট হৈ গ'ল, মানে আপোনাৰ যিটো প্ৰফিট হ'ব সেইটো লিংক ক্ৰিয়েট হৈ গ'ল। তো ইয়াৰ পৰা আপুনি হয়তো নিজৰ কাৰণে অৰ্ডাৰ দিব বা যোনে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিলেও আপুনি আপোনাৰ প্ৰফিটটো পাই যাব। তো গাইজ এনেকৈ আপোনালোকে এই এপটো ইউজ কৰিব পাৰিব। চ' গাইজ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে তাৰ কাৰণে এটা কমেণ্ট। আৰু যদি আপুনি মোৰ চেনেলত একেবাৰে নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত।